ফেচবুকত সকলোৰে এটা একাউণ্ট আছে কিছুমানে প্ৰফেশনাল মুড অন কৰি কাম কৰিছে কিছুমানে কৰা নাই কিছুমানৰ পেজ আছে কিছুমানৰ প্ৰফাইল আছে মুঠতে ফেচবুকত এটা সকলোৰে একাউণ্ট আছে আৰু আমি এতিয়াও একাংশ মানুহে কি কৰা নাই গম পাইনে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কোনো ধৰণৰ পোষ্ট কৰা নাই হেয়া হক লাগিলে ভিডিও টেক্সট ফটো একো কোনো ধৰণৰ পোষ্ট কৰা নাই আমি অসমীয়া মানুহ মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে প্ৰত্যেককে এটা পোষ্ট কৰক হ্যাশট্যাগ ব্যৱহাৰ কৰক #forJubinGarg #forJubinDa এই যিকোনো দুটা হ্যাশট্যাগৰ এই দুটাও কৰিব পাৰে এটা মুঠতে কৰি আপোনালোকে এটা টেক্সট হক ফটো এখন হক জুবিন গাৰ্গৰ নহলে আপোনালোকে ভিডিও কৰি হক যিকোনো মাধ্যমৰে আপোনালোকে সকলোৱে অনুৰোধ কৰিছো সকলোৱে এটা পোষ্ট কৰক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকে নাভাবিব যে আমি সৰু সৰু মানুহ আমাৰ ফেচবুকত কোন আছে কোন নাই কোন বন্ধু আছে হেবিলাক বন্ধুৱে পাব এনেকুৱা নহয় ৰাইজে নখ চকাৰিলে নৈ বয় গতিকে সকলোৱে যদি আমি জুবিন গাৰ্গৰ ন্যায়ৰ হকে ওলাই আহো আৰু আজিকালি সোশ্যাল মিডিয়া হৈছে এটা সাংঘাতিক পাৱাৰফুল মাধ্যম পাৱাৰফুল স্টেজ গতিকে সকলোৱে যদি ওলাই আহো কিয় নিশ্চয় আমি কিবা এটা ফল পাম আৰু এনেকুৱা নহয় যে আপোনালোকৰ মাজৰ পৰা কিছুমান পোষ্ট ভাইৰেল নোহাকৈ নাথাকে ডেফিনেটলি কিছুমান পোষ্ট ভাইৰেল হ'ব আৰু সেই আপুনি গম নোপোৱাকৈ সেই ভাইৰেল পোষ্টটো বহুত কামত দিব গতিকে মই আপোনালোকক অনুৰোধ কৰিছো পাৰিলে তো প্ৰত্যেক দিনে #JubinGarg মানে জুবিন গাৰ্গৰ বিষয়ে হ্যাশট্যাগ ব্যৱহাৰ কৰি জাস্টিস ফৰ হ্যাশট্যাগ ব্যৱহাৰ কৰি প্ৰত্যেক দিনে এটা হলেও পোষ্ট আপোনালোকে আপলোড কৰিব লাগে বা মই কৰি আছো বা বাকি বিলাকও কৰিব লাগে কাৰণ এটো আমি এৰি দিব নালাগে ইমান সহজে